হেল্ল' কি খবৰ সকলোৱে ভালনে প্ৰথমে এমপ্ৰেছ মিক্স চেনেললৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ নতুন এটা ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে মটন কাৰী মানে ছাগলী মাংসটোৰ বাবে কি প্ৰয়োজন এবাৰ চাই লওঁচোন বলক ফ্ৰেণ্ডছ কাৰীটোৰ বাবে লৈছোঁ মই 300 গ্ৰামমান ছাগলী মাংস লৈছোঁ দুটা আলু কাটি লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ আদা নহৰু জলকীয়া পেষ্ট এটা লৈছোঁ আৰু মছলাৰ ভিতৰত লৈছোঁ এখিলা তেজপাত লৈছোঁ লং ইলাচি আৰু গোটা জালুক দুটামান লৈছোঁ তাৰপিছতে আকৌ লৈছোঁ অকণমান ৰেড চিলি লৈছোঁ অকণমান জিৰা গুড়ি লৈছোঁ অকণমান মিট মছলা লৈছোঁ আৰু মই পিছত গৰম মছলা ব্যৱহাৰ কৰিম সেইটো দেখুওৱা নাই পিছতে দেখাম একেবাৰে এতিয়া বলকচোন আমি এতিয়া এইখিনি বনাম কুকাৰতে বনাম মই এতিয়া মই কুকাৰ তুলি ল'লোঁ ইয়াতে কুকাৰত বনাম যে কুকাৰ তুলি ল'লোঁ কুকাৰটো গৰম হ'বৰ কাৰণে এৰি দিম তাৰপিছতে ইয়াতে তেল দিম তেলখিনি গৰম হৈছে এতিয়া ইয়াতে আমি তেজপাত কেইটা দিছোঁ গৰম মছলাকেইটা দিছোঁ গৰম মছলাকেইটা দিলে ফুটে তাৰপিছতে গৰম মছলাকেইটা দিয়া হৈছে এতিয়া ইয়াতে ছাগলী মাংসখিনি দিম মাংসখিনি দি ভাজি থাকিব কম জুইত ভাজিব দেই ল' ফ্লেমত ভাজি থাকিব অলপ দেৰি ভাজি থাকিব লৰাই দেখিছেনে এতিয়া মাংসখিনি কেনেকৈ তেল এৰিছে এতিয়া আমি ইয়াতে এতিয়া পিঁয়াজখিনি দিব লাগিব এতিয়া আমি ইয়াতে পিঁয়াজখিনি দি দিম পিঁয়াজখিনি দি অকণমান লৰাই দিম মই কথা এটা ক'বলৈ পাহৰি গৈছিলোঁ মানে প্ৰথমতে মই জিৰা গুড়ি হালধি আৰু নিমখ দি পিনে মাংসখিনি 1 ঘণ্টামান মেৰিনেট কৰি থৈছিলোঁ আপোনালোকে এনেকৈ কৰি ল'ব অকণমান পিঁয়াজখিনি সিজিবলৈ এৰিব এতিয়া পিঁয়াজখিনি অকণমান সিজি গৈছে ইয়াতে আমি এতিয়া পিঁয়াজখিনি সিজি গৈছে দেখিছেনে অকণমান এতিয়া আমি ইয়াতে আদা নহৰু জলকীয়া পেষ্টটো দি দিম দি অকণমান লৰাই দিব তাৰপিছত আমি এতিয়া দিব লাগিব ইয়াতে মছলা গুড়িখিনি তাৰপিছত দিব লাগিব এতিয়া মছলা গুড়িখিনি দিব লাগিব তাৰপিছত হালধি দিব লাগিব তাৰপিছতে দিব লাগিব নিমখ দিব লাগিব নিমখ আগতে দিয়া আছে এতিয়া কমকৈ দিব দিলে আকৌ লৰাই দিব এনেকৈ আকৌ 5 মিনিটমান সিজাই থাকিব লাগিব আকৌ মাংসখিনি আকৌ তেল এৰিব লাগিব তেতিয়াহে ইয়াতে আলু দিব পাৰিব এতিয়া আকৌ 5 মিনিটমান লৰাই সিজি থাকিব ঢাকনিখন লগাই দিব পাৰে মানে নমৰাকৈ অকণমান ওপৰতে লগাই দিব তাৰপিছত সিজি থাকিব দেখিছেনে এতিয়া লৰাই ভাজি থকাৰ পাছত চাইছোঁ অলপ দেৰি পাছত দেখিছে মাংসখিনি কেনেকৈ তেল এৰিছে এতিয়া অলৰেডি মানে 20% মান সিজিয়ে গৈছে তেলো এৰিছে লগতে এতিয়া আমি ইয়াতে আলু যোগ কৰিব লাগিব এতিয়া আলুখিনি দি দিম আকৌ আলুখিনি দি তেনেকৈ 5 মিনিটমান লৰাই সিজাব লাগিব মছলাখিনি আলুখিনিৰ লগত মিলি যোৱাকৈ লৰাই সিজিব লাগিব এনেকৈ সিজাই থাকিব যেতিয়া 5 মিনিটমান হৈ যাব তেতিয়া ইয়াতে গৰম পানী মিহলাব লাগিব তাৰপিছতে চিটি মৰাই দিম আৰু মাংস হৈ যাব পিছত দেখিছেনে এইখিনি অলৰেডি আমাৰ এতিয়া আলুখিনি ভজা হৈ গৈছে এতিয়া আমি ইয়াতে গৰম পানী দিম
গৰম পানী দিম ইয়াতে উতলা গৰম পানী দিব ঠাণ্ডা পানী দিব নিদিব বেছি গৰম পানী দিব নালাগে এগিলাচমান দিলেই হ'ব এই দেখিছেনে মই গৰম পানী দি ল'লোঁ এতিয়া মই ইয়াতে 4-5টামান চিটি মৰাই ল'ম এই যে কালাৰটো কিমান ধুনীয়া হৈছে এতিয়া 4-5টামান চিটি মৰাই ল'ম এতিয়া ঢাকনিখন লগাই 4-5টামান হুইচেল মাৰিবলৈ এৰি দিব দেখিছে আমাৰ মাংসখিনি হৈ গ'ল কেনেকৈ ইমান ধুনীয়া হৈছে কালাৰটো দেখিছেনে এতিয়া মই গেছটো অফ কৰি দিলোঁ অফ কৰি আপোনালোকক বাঢ়ি দেখাই আছোঁ দেখিছেনে মই এইখিনি বাঢ়ি ল'লোঁ ইমান ধুনীয়া হৈছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন মোৰ নিচিনাকৈ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই দিব তেতিয়াহে নতুন নতুন ভিডিঅ' আপোনালোকলৈ আহি থাকিব আজিলৈ আহোঁ বাই বাই